हेलो गाइस बहुते কৈ আছে মানে কি ম্যাথছ আৰু ৰিজনিং ম্যাথছ আৰু ইংলিছত মানে বহুত মানে কমজোৰ আছো মানে কৈ থাকে বহুতে কমেন্টত সো সেইভাবে মই আপোনালোকক আজি ভিডিওটো মানে অসম পুলিচৰ ৰিটেনৰ ওপৰত বনাম সো ৰিটেন ফেলা কেনেকুৱা আহে আৰু আপোনালোকৰ ম্যাথছ ফেলা কেনেকুৱা আহে তাৰ ওপৰত বনাই আছো আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব যদি ভাল এটা মাৰ্ক এক্সামত উঠাবলৈ হয় বা আৰু যদি মানে সাকসেস হ'বলৈ হয় মানে তাৰ কাৰণে মানে ভিডিওটো বনাইছো প্ৰথম কথাটো হ'ল অসম পুলিচৰ যেটো ৰিটেন পাতে ৰিটেনটোত মেইন গুৰুত্ব দিয়া বস্তুটোৱে হ'ল আপোনালোকৰ জিকে গম পাইছেনে জিকেটোত মানে বহুত মাৰ্ক আহে আপোনালোকৰ নাই কমেও 40টা 45টা কোৱেশ্চন জিকে আহি যায় গম পাইছেন হয় কাৰেন্ট এফায়াৰ জিকে মিলাই আপোনালোকৰ 45টা মান আপোনালোকৰ অসম পুলিচৰ ক্ষেত্ৰত মানে কি আপোনালোকৰ জিকে আহি যায় অনলি জিকে বুজিছে জিকে আহে আৰু জিকেটো আপোনালোকৰ কেনেকুৱা ধৰণৰ আহে বহুত সহজ আহে আপোনালোকক কৈ দিছো জিকেটো বিষয়ে প্ৰথম কৈ লওঁ তাৰ পিছত আপোনালোকে ম্যাথছ আৰু ইংলিশ নোৱাৰাখিনি বিষয়েও কৈ আছো প্ৰথম আপোনালোকৰ জিকেটো চাব বিশেষকৈ গুৰুত্ব দিব আপোনালোকে আসাম হিষ্টৰীটোৰ ওপৰত আসাম হিষ্টৰী মই আগতেও কৈছো আসাম হিষ্টৰী আসামৰ যিখিনি আছে মানে অসমৰ ওপৰত গুৰুত্বটো বেছিকৈ দিব ভাৰতও দিব কিন্তু অসমতো তাতকৈ অলপ বেছিকৈ দিব ভাৰততকৈ অসমতো অলপ অসম পুলিচৰ ক্ষেত্ৰত বেছিকৈ আহে বিশেষকৈ জিওগ্ৰাফিৰ ওপৰত দিব আসাম হিষ্টৰীৰ ওপৰত দিব তাৰ পিছত তেনেকৈ যিখিনি আছে টপিকবিলাক অসমৰ ভিতৰ এইখিনি দিব মানে আৰু ৰাষ্ট্ৰীয় উদ্যান তেনেকুৱা ওপৰত দিব তাৰ বাহিৰেও আপোনালোকৰ চনবিলাক দিব চনৰ মানে বিশেষকৈ হিষ্টৰীৰ ওপৰত মানে ৰজা মহাৰাজাৰ ওপৰত আপোনালোকৰ 2-3টা কোৱেশ্চন আহিবই 100% আৰু আপোনালোকৰ এটা কথা কৈ দিলো কোনজন ৰজাৰ নাম কি আছিল যে এনেকৈ আপোনালোকৰ বামুণী কোঁৱৰ কাক কয় তেনেকুৱা ধৰণৰ ধৰি লয় সুদাংফা তেনেকৈ এইবিলাক যে নামবিলাক আছে নামবিলাক কাৰ মানে নিকনেম বিলাক কি আছিল এইবিলাকৰ ওপৰত অলপ গুৰুত্বটো বেছিকৈ দিব হেনেকুৱা এটা কোৱেশ্চন আহিবই 100% সো আপোনালোকক জনাই দিলো আসাম হিষ্টৰী আৰু জিওগ্ৰাফি এইবিলাকৰ ওপৰত অলপ গুৰুত্বটো বেছিকৈ দিব আৰু আপোনালোকে জিকেট বেছি মাৰ্ক আহে জিকেটো অলপ ভালদৰে চাই যাব কাৰণ জিকেটো ইমান হাৰ্ড নাহে আপোনালোকে ভাল মাৰ্ক উঠাব পাৰিব অসম পুলিচৰ ক্ষেত্ৰত জিকে ক্ষেত্ৰত আৰু জিকে যদি ভালদৰে চাই জিকেটো ইমান মানে হেভি কোৱেশ্চন নাহে বহুত ইজি যিবিলাক আপোনালোকে চাই থাকে তেনেকুৱা বাই কাটে খালি আপোনালোকে পৰীক্ষা এক্সাম হলত খেলিমেলি নলগাব ইজি মনটো স্থিৰ কৰি পেনে আপোনালোকে এক্সামটো দিব বুজিছে নহয় আৰু সেকেন্ড কথা খুদি আছে ম্যাথছৰ কথা ম্যাথছত এতিয়া আপোনালোকৰ বহুত কিছুমান টপিক আছে যেনে এলজেব্ৰা বা ত্ৰিকোণমিতি আৰু তেনেকুৱা ধৰণৰ হাৰ্ড কেটামান মানে বস্তু আছে বহুতে হয়তো একিটা নাজানিব পাৰে সো আপোনালোকক জনাই দিছো যে অসম পুলিচৰ যেটো ম্যাথছ আহে ম্যাথছ কেটা ক্ষেত্ৰত আপোনালোকে যোন কমজোৰ আছে বুলি ভাবি আছে আপোনালোকৰ ইমান হাৰ্ড ম্যাথছ নাহে আপোনালোকৰ যোগ বিয়োগ অংকৰ নিচিনা ম্যাথছ আহিব বিশেষকৈ বেছি আহে এটা অনুপাতটো আহে তাৰ পিছত তেনেকৈ মানে অনুপাত পাৰ্চেন্টেজ ওলোৱা এটা আহে মানে যি কেটা আহে মানে আপোনালোকৰ বহুত সহজ মানে মুখতো হয়তো উলিয়াই দিব পাৰে আপোনালোকে বহি পাত লবলৈ দৰকাৰ নাই পাতত অংক কৰিবলৈ দৰকাৰ নাই আপোনালোকে প্ৰশ্ন পেপাৰ যিখন থাকে তাৰ সাইডতে অকমান খালি এনে লিখি পেনে হেৰি কৰিলে আপোনালোকৰ মানে কি আপোনালোকৰ এনসাৰে ওলাই যায় সো আপোনালোকৰ ম্যাথছৰ যাৰ মানে কমজোৰি আছে আপোনালোকে ইউটিউবত চাওক ভাল চেনেল আছে সৰু ম্যাথছ বিলাক চাওক হাৰ্ড ম্যাথছ চাব নালাগে যদি নোৱাৰে হাৰ্ড আপোনালোকে হাৰ্ডলৈ যিমানখিনি পাৰে যাবলৈ চেষ্টা কৰিব আপোনালোকৰ মানে কম হলেও আপোনালোকে ভাল মাৰ্ক এটা উঠাব পাৰিব আপোনালোকে ম্যাথছৰ ক্ষেত্ৰত দেই ম্যাথছত মইতো আপোনালোকৰ 20টা ভিতৰত মই 20টা শুদ্ধ কৰিছিলো বহুত ইজি কোৱেশ্চন আহে আপোনালোকক কৈছো মই একো সুকা নহয় তেবো মই 20টা ভিতৰত 20টা শুদ্ধ কৰি থৈ আহিছো অসম পুলিচৰ এবিউবি এক্সামৰ ক্ষেত্ৰত সো এইভাবে কৈছো আপোনালোকে টেনচন নলব ম্যাথছ ইমান হাৰ্ড নাহে বহুত ইজি যোগ বিয়োগ অংক নিচিনা ম্যাথছ আহি যাব আপোনালোকৰ যিবিলাক মানে কি যোগ কৰে বিয়োগ কৰে হেবিলাক অলপমান যোগ বিয়োগটো অলপ মানে জুনাই যদি যোগ বিয়োগ নাজানে অলপ ভালদৰে পুৰণ হৰণ যোগ বিয়োগ এইবিলাক অলপ ভালদৰে শিকি ল'ব কাৰণ তেনেকুৱা টাইপতে কোৱেশ্চন বিলাক আহে বহুত ইজি আহে জুনে দিছে সি গম পায় কিন্তু জুনে দিয়া নাই সি গম নাপায় কিন্তু আপোনালোকে যেতিয়া বহিব পেপাৰখন ইমান ইজি আহিলে নে ইমান ইজি বুলি মানে পেপাৰ ইজি আহে অসম পুলিচৰ ক্ষেত্ৰত বহুত পেপাৰ ইজি আহে আৰু এতিয়া মেইন হ'ল কাৰেন্ট এফেয়াৰ্সটো আপোনালোকে চাই দিব কাৰেন্ট এফেয়াৰ্সটো বেছি নাহে 500টা মান কাৰেন্ট এফেয়াৰ্স আহে আপোনালোকে কাৰেন্ট এফেয়াৰ্সটো ভালদৰে চাই দিব আৰু যিখিনি এতিয়া বৰ্তমান চলিত হৈ আছে এইখিনিৰ ওপৰত চাব আৰু ম্যাথছৰ বেছি আপোনালোকৰ ত্ৰিকোণমিতি এলজেব্ৰা তেনেকুৱা ধৰণৰ হাৰ্ড ম্যাথছ নাহে আপোনালোকক মই কৈ থলো মানে যোনবিলাক হাৰ্ড বুলি ভাবে তেনেকুৱা মানে বহুত এখন বহিত যিবিলাক মানে এটা ধৰিলো কোৱেশ্চন আপোনালোকৰ উলিয়াওতে ধৰিলো 5 মিনিট মান লাগে হে তেনেকুৱা ধৰণৰ কোৱেশ্চন নাহে আপোনালোকে মুখতে উলিয়াব পোৱা কোৱেশ্চন আহিব কাৰণ বহি তেনেকুৱা মানে কৰিব ইমানখিনি এগাল মান মানে ক্যালকুলেশন কৰি উলোৱা ম্যাথছ নাহে মানে মুখতে শৰ্টকাটত উলিয়াব পৰা ম্যাথছবোৰ হে বুজিছান অসম পুলিচৰ ক্ষেত্ৰত আৰু ইংলিশ গ্ৰামাৰো আপোনালোকে এএনডি আৰ্টিকল বা প্ৰিপজিশন তেনেকুৱা ধৰণৰ আহে মই ইংলিশ বিশেষকৈ বাকি গিটেকেটাতে মই ভাল থাকিলেও মানে কি পাৰিছিলো যদিও কিন্তু মই ইংলিশ গ্ৰামাৰ ইমান ক্লিয়াৰ নাছিলে ইংলিশ গ্ৰামাৰ মোৰো সেম মই গ্ৰামাৰ ভালদৰে নাজানো এবোৰ অলপ জানো ভালদৰে নাজানো সো এইভাবে কৈছো আপোনালোকে গ্ৰামাৰটো অলপ ভালদৰে চাই যাব বাকি তিনটা মানে হেড যদি আপোনালোকে ভাল উঠাব পাৰে নহয় আপোনালোকে গ্ৰামাৰটো অলপ কমজুৰি হলেও আপোনালোকে চলি যাব যদি আপোনালোকে 30 প্লাস পাই থৈছে আপোনালোকে
31 মান পাই থৈছে তেতিয়া আপোনালোকে গ্ৰামাৰটো অলপ 32 পালেও গ্ৰামাৰটো অলপ নাজানিলেও চলি যাব কাৰণ ফিজিকেলত যদি অলপ ভাল মাৰ্ক পায় গ্ৰামাৰটো অলপ বেয়া বেৰি হ'লেও আপোনালোকৰ চিন্তা নাই বাকীকেইটাৰ ওপৰত ভালদৰে গুৰুত্ব দিব গ্ৰামাৰটোও লগতে দিব কিন্তু অলপ ভালদৰে দিব সেয়া আৰু আপোনালোকক কৈছোঁ মেথছ বহুত ইজি আহে আপোনালোকে মেথছৰ চিন্তা নকৰিব আৰু বিশেষকৈ জিকেটো গুৰুত্ব দিয়ে জিকেটো এৰি নিদিব কাৰণ অসম পুলিচৰ ক্ষেত্ৰত জিকেটো মেইন জিকে বহুত কুৱেশ্যন জিকেৰ পৰা আহে চ' আজি ভিডিঅ'টো ইমানেই আৰু আপোনালোক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে মোক জনাব কাৰণ মই টাইম পালে আপোনালোকক পাৰিলে সহায় কৰি থাকিম অলপ অলপ জনাই থাকিবলৈ চ' ধন্যবাদ